যি বিগ ব্ৰেকিং মহিলাৰ উদ্যমিতা আঁচনিক লৈ বৃহৎ ঘোষণা কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সদনত আৰু আপোনালোকে প্ৰতিগৰাকী মহিলাই লাভ কৰিব 10,000কৈ টকা আৰু 3-4-5 মাৰ্চৰ ভিতৰত পূৰণ কৰিব লাগিব এই পত্ৰ আপোনালোকৰ যি পত্ৰ দি আছে পূৰণ কৰক আপোনালোকে লাখপতি বাইদেউ মহিলাসকলে ইয়াৰ পিছতে লাভ কৰিব এই টকা আৰু আপুনি টকা যি পাব বিচাৰে তেতিয়াহলে আপুনি 10,000 টকা সফলতাৰে ব্যৱহাৰ কৰা মহিলাক দিয়া হ'ব ইয়াৰ পিছত আৰু 25,000 টকা আপোনাৰ 10,000 টকাৰ 25,000 টকা আপোনাৰ 12,500 টকা দিব চৰকাৰে আৰু 12,500 টকা আপোনাৰ উভতাই দিব লাগিব যে 25,000 টকা দিব ইয়াৰ পৰা আপুনি 12,500 টকা উভতাই দিব লাগিব আৰু মহিলা উদ্যমিতা আঁচনিক লৈ বৃহৎ ঘোষণা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সদনত প্ৰতিগৰাকী মহিলাই লাভ কৰিব 10,000কৈ টকা কেনেকৈ লাভ কৰিব বিশেষ তথ্য জনাৰ পিছত 3-4-5 মাৰ্চৰ ভিতৰত 3 আৰু 4-5 মাৰ্চৰ ভিতৰত আপোনালোকৰ যি পত্ৰ দিয়া হৈছিল এই পত্ৰখন ফিলআপ কৰিব লাগিব আৰু লাখপতি বাইদেউ মহিলাসকলে ইয়াৰ পিছতে লাভ কৰিব টকা আপোনালোকে যদি এতিয়াও আপোনালোকৰ ফৰ্মখন ফিলআপ কৰা নাই তেতিয়াহলে অতি সোনকালে আপোনালোকৰ ফৰ্মখন ফিলআপ কৰি লওক আৰু হাতত মাজত কেইটামান দিন বাকি আছে আপোনালোকে সেই কেইটামান দিনৰ ভিতৰতে আপোনালোকৰ যি ফৰ্ম সেই ফৰ্মখন ফিলআপ কৰক আৰু ফিলআপ কৰাৰ সম্পূৰ্ণ প্ৰসেস মই ইয়াৰ আগৰ ভিডিঅ'ত দিছিলো আকৌ নতুনকৈ এটা ভিডিঅ' দিম আপোনালোকে যদি মোৰ চেনেলত নতুন মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক আপোনালোকে 3-4-5 মাৰ্চৰ ভিতৰত আপোনালোকৰ যি ফৰ্ম সেই ফৰ্মখন ফিলআপ কৰি আপোনালোকে জমা দিব লাগিব আৰু জমা দিয়াৰ পিছতে আপোনালোকৰ বেংকত সোমাব 10,000কৈ টকা আৰু 10,000 টকা সোমোৱাৰ পিছতে আপোনালোকৰ যদি এই 10,000 টকাৰে সফলতাৰে আপুনি যদি সফল হ'ব পাৰিছে তেতিয়াহলে আপুনি আকৌ পাব 25,000 টকা আপোনাৰ যি 25,000 টকাৰ পৰা আপোনাক চৰকাৰে দিব 12,500 টকা আৰু 12,500 টকা আপোনালোকে দিব লাগিব উভতাই গতিকে আপোনালোকে পলম নকৰি আপোনালোকৰ যি ফৰ্ম দিয়া হৈছে সেই ফৰ্মখন আপোনালোকে অতি সোনকালে ফিলআপ কৰক আৰু সুন্দৰকৈ ফিলআপ কৰক যদি আপোনাৰ পত্ৰখনত কিবা ভুল থাকে তেতিয়াহলে আপোনালোকে নাপাব সেই টকাখিনি যদি আপোনালোক সুন্দৰকৈ আপোনালোকৰ যি ফৰ্ম দিয়া হৈছে পত্ৰখন দিয়া হৈছে এই পত্ৰখন ধুনীয়াকৈ ফিলআপ কৰক আৰু ফিলআপ কৰাৰ পিছতে আপোনাৰ বেংকৰ একাউণ্টত আপোনাৰ যি বেংক একাউণ্ট সেই বেংকৰ একাউণ্টত আপোনালোকক দিয়া হ'ব 10,000 টকা ইয়াৰ ফৰ্মৰ ভিতৰত আপোনালোকৰ বেংকৰ ডিটেইলছ দিব লাগিব আপোনাৰ গাঁৱৰ নাম দিব লাগিব আপোনাৰ গোটৰ নাম দিব লাগিব এই গোটেইখিনি আপোনালোকে কেনেকৈ আছে ফৰ্মত চাই আপোনালোকে ধুনীয়াকৈ ফৰ্মখন ফিলআপ কৰক আৰু ফিলআপ কৰাৰ পিছত 3-4-5 মাৰ্চৰ ভিতৰত দিব লাগিব আপোনাক জমা আৰু লাখপতি বাইদেউ যি লাখপতি বাইদেউ মহিলা সেই মহিলাসকলৰ বাবে অতি ভাল খবৰ 10,000 টকা সফলতাৰে ব্যৱহাৰ কৰা মহিলাক আৰু দিয়া হ'ব 25,000 টকা আৰু এই 25,000 টকাৰ 12,500 টকা দিব চৰকাৰে আৰু 12,500 টকা উভতাই দিব লাগিব মহিলাসকলে মই ভালকৈ আকৌ বুজাই দিব বিচাৰিছো আপোনালোকৰ যি ফৰ্ম দিয়া হৈছে সেই ফৰ্মখন আপোনালোকক 3-4-5 মাৰ্চৰ ভিতৰত জমা দিব লাগিব যদি আপোনালোকে এতিয়া আপোনালোকৰ ফৰ্ম ফিলআপ কৰা নাই গতিকে অতি সোনকালে আপোনালোকৰ ফৰ্মখন ফিলআপ কৰক আৰু ফিলআপ কৰাৰ পিছত আপোনালোকৰ জমা দিব লাগিব 3-4-5 মাৰ্চৰ ভিতৰত গতিকে আপোনালোকে পলম নকৰি আপোনালোকৰ ফৰ্মখন এতিয়া ফিলআপ মই মন্তব্য শুনাব বিচাৰিছো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আপোনালোকে মন্তব্যখন চাই লওক আৰু মন্তব্যখন চোৱাৰ পিছত আপোনালোকে দুনিয়াকে সকলো বিষয় ভাঙি কৈছে গতিকে আপোনালোকে মন্তব্যখন চাওক আত্মসহায়ক গোট সকলোতে আছে কংগ্ৰেছুৱেল গভৰ্ণমেণ্টতো আত্মসহায়ক গোট আছে দ্য নেক্সট লেভেল সেলফ হেল্প গ্ৰুপৰ গ্ৰুপ হল এইবাৰ আমি কি কৰিছো যে 10,000 টকাকৈ আমি সকলো মহিলাক দিম তাৰ মানে গ্ৰুপটোত কিমান জমা হল 1 লাখ টকা একেলগে জমা হল গাইগুটিয়াভাৱে ব্যক্তিগতভাৱে 1 লাখ টকাৰ তেওঁলোকে কাম কৰিব পাৰিব আঁচনি ল'ব পাৰিব আৰু ফৰ্ম ফিলআপৰ ডেট হৈছে 3-4-5 মাৰ্চ আমাৰ মহিলাসকলে ফৰ্ম ফিলআপ কৰি 3-4-5 মাৰ্চত আমাক উভতাই দিব তাৰ পিছত আমি কি কৈছো আমি হিতাধিকাৰী সৃষ্টি কৰিব খোজা নাই উই ওয়ান্ট টু ক্ৰিয়েট এন্টাৰপ্ৰেনিয়ৰ্স যদি কোনোবাই মাতৃশক্তিক তেওঁলোক ভোট বেংক সজাব খুজিছে বুলি কৈ অপমান কৰে তাত মোৰ ক'বলগীয়া একো নাই কিন্তু মই নিজে জানো
বাগবৰ আৰু জনিয়া সমষ্টিত মই যদি মাতৃজাতিৰ হাতত 1 লাখ টকাও তুলি দিওঁ স্বামীয়ে মোক ভোট দিব তেওঁলোকক নিদিয়ে গতিকে তেওঁলোক ভোট বেংক হ'বই নোৱাৰে আৰু দোৱাটো মোৰ লগত থাকিব চেয়াৰমেন দাই কৈছে আগে পিছে চেয়াৰমেন দা প্লিজ আপোনাক কবলৈ যদি সময় লাগে ডিবেটত এতিয়া বহক আকৌ মোৰ মই 20 মিনিটে লৈছো মোৰ পাৰ্টিৰ পৰা চেয়াৰমেন অলিজাগনীয়া প্লিজ চেয়াৰমেন দা মই যদি মোক মাজত কৰে কাৰণ এইটোত মই মুখ্যমন্ত্ৰী হিচাপে চেয়াৰমেন দা প্লিজ এইটোত মই মুখ্যমন্ত্ৰী হিচাপে প্লিজ চেয়াৰমেন দা প্লিজ nothing will go on record প্লিজ ইয়াত মই মুখ্যমন্ত্ৰী হিচাপে উত্তৰ দি থকা নাই বিধায়ক হিচাপে কৈ আছো গতিকে মোক লৰফৰ কৈ থাকিলে আমাৰ পৰা সময় যাব এমএলএৰ সময় কাটা যাব বাইদেউৰ সময় নাই বাইদেউৰ ৰিপ্লাই দিব মইতো ইয়াত ৰিপ্লাই দিয়া নাই সেইকাৰণে মোক কাটকুট নকৰিলে ভাল হ'ব নহলে মই ষ্টপ ওয়াচ লগাব কম যে এই সময়খিনি ৰখাই দিব মাননীয় অধ্যক্ষ মহোদয় ইয়াত আমি কি কৰিব খুজিছো নেক্সট লেভেলত এই সফল মহিলা যিসকলে 10,000 টকাৰ সফল প্ৰয়োগ কৰিব তেওঁলোকক আমি 25,000 টকা কৈ দিম তাৰে 12,500 সাবসিডি হ'ব আৰু 12,500 লোন হ'ব আৰু ভগৱানে সহায় কৰিলে লাখপতি বাইদেউলৈকে আমাৰ সংকল্প আছে আমি আশা কৰিলোঁ যে আপোনালোকে ভালকৈ বুজি পালে আৰু আপোনালোকৰ যদি মোৰ চেনেলত নতুন তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক ইয়াৰ পিছত ফৰ্মখন কেনে ফিল আপ কৰিব লাগে দুয়োটা ভিডিঅ' দিম ধন্যবাদ